মাই চেনেল নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ এইটো মোৰ লং ফৰ্মেটৰ ফাৰ্ষ্ট ভিডিঅ' শ্বৰ্ট ভিডিঅ'ত দিছোঁ তাতে বহুত মৰম দিছে আশা কৰোঁ লং ভিডিঅ'টো তেনেদৰে মৰম কৰিব চ' আজি হৈছে 15 তাৰিখ মানে 15 মে আমাৰ গাঁৱত গোটেই দাদাহঁতে খুৰা বৰ্তা ভাইটি দেউতাহঁতে মিলি পিনে বিহু পাতিছে প্ৰত্যেক বছৰে বিহু পাতে কিন্তু এইবাৰ হ'ল কি 12 মে তাৰিখে পতাৰ কথা আছে কিন্তু আমাৰ দেশৰ মৰমৰ মামা হিমন্ত বিশ্ব শৰ্মাই যিহেতু বাতিল কৰি দিলে সেইকাৰণে আমাৰ আজি তাৰ পিছত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই পাতিব ক'লে সেইকাৰণে 15 তাৰিখে মানে আজি বিহু পাতিছে এতিয়া বিহু পাতিছে আগতে বহুতবাৰ আমাৰ বিহু প্ৰত্যেক বছৰ বিহু পাতে বহুতবাৰ ভাবিলোঁ যে ভিডিঅ' বনাম বুলি কিন্তু লাজ ভয় কেনেকুৱা বা হয় কেনেকুৱা বা নহয় মানে সেই আৰু সেইকাৰণে মানে কেঞ্চেল হয় মানে সেই আৰু এলেহুৱা বা সেই হৈ পিনে ভিডিঅ' বনোৱাই নহ'ল চ' আশা কৰোঁ আজি বহুত লাজ এৰি পিনে মই ভিডিঅ'টো বনাইছোঁ আশা কৰোঁ শ্বৰ্টত যেনেকৈ মৰম দিছে লং ভিডিঅ'টোত তেনেদৰে মৰম দিব চ' বাই বাই মানে কি আৰু পিছত এতিয়া চাগে দাদাহঁতে ভেকচিন পাতিব দাদাহঁতে এতিয়া বৰ্তমান ষ্টেজত চব ডেক'ৰেশ্যন কৰি আছে ভেকচিন পাতিব মই এতিয়া মাহঁত নাই অলপমান দেৰিৰ পিছত আপোনালোকক দেখুৱাম হেৰি এখন লুঙি পালোঁ হয় ধুনীয়াকৈ মতা মানুহ ফালে মাছ মাৰা সেইটো কৰিলোঁ হয় ন কাৰোবাক খুজিলে পাল্লা হয় দিবা নাই দেখোন মানুহ তাৰ সময় যাই আছোঁ নাই দেখোন বহুত বেয়া মানে হেৰি মাকতকৈ দেখোন চৰি ডাঙৰ ৰ'ব আজিকালি একো নাই মই ভেকচিন কৰিম বুলি ভাবছিলোঁ মোক নালাগ বহুত বেয়া মানে হেৰি মাকতকৈ দেখোন চৰি ডাঙৰ ৰ'ব তোৰ কেইটা চলি কৈ দি যা কোনটো ডাঙৰ কোনটো সৰু এইটো ডাঙৰ এইটো সৰু এইটো মাজতটো আৰু এইকেইটাই আৰু এটা আছে ক'ৰবাত বেলেগত বহি আছে নাম সবচে সৰু মই হা তোৰ সবচে সৰু মই সৰু চলি মাজতটো বাদ দিয়া মই কি এক্টিং কৰিব লাগিব সেইকাৰণে দেখে তহঁতৰ হেৰি কি বুলি কয় ভেকচিন কৰাৰ লগে আন্ধাৰে হ'ব নেকি এই জাতীয় পতাকাখন ওলাই দি অনুৰোধ জনাইছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপুনি কি সেৱা দিছে নমস্কাৰ মোৰ নাম হাকিম আলী মঙ্গল আৰু আমাকে আহি থকা পঞ্চায়ত ইলেকশ্যনত কুমুদাৰ চিনত ভোট দি কিনে জয়যুক্ত কৰক আপুনি জিতিবনে আপোনালোকে ভোট দিবনে
এইবাৰ জিপুৰ এইবাৰ জিপুই জিপু জিপুই হয় মই জিকিমেই আৰু মই থাকিম দুৰ্নীতি থাকিম মহৰুদিন প্ৰহৰুদিন মাৰুদিন ঘৰ মহৰুদিন প্ৰহৰুদিন মাৰুদিন ঘৰ শৰ্মা কি 100 বছৰলৈ নহ'ব যা হাকিম আলী মণ্ডল জিন্দাবাদ আপুনি জিকি কি কাম কৰিব মই জিকি কিনে আমাৰ দেশৰ হৈকে আমাৰ গাঁৱৰ হৈকে মই ভাল কাম কৰিম গেৰাণ্টি আছে নে গেৰাণ্টি আছে ইমান গেৰাণ্টি দেশত নাই মোৰ নিৰ্বাচনত উঠোঁতে যিমান গেৰাণ্টি দিছোঁ মই ইমান গেৰাণ্টি মই দেশত নাই বুলি ক'ব পাৰিছোঁ নমস্কাৰ জিতি বৈ আপোনাৰ বিৰোধীটো জিকিম জিকিম কৈ আছে আপুনি যিখনে কওক মই নিশ্চয় জিকিম মোৰ এইটো জিকিবা আমি জিকিম হাকিম আলী মণ্ডল আপোনাৰ চিহ্নটো কি মোৰ চিহ্নটো হৈছে বন্তি মই বন্তিৰ পোহৰেদি গোটেই সমাজখন পোহৰাই ৰাখিম ৰাইজ মই এটা কথা ক'ব বিচাৰিছোঁ তেওঁৰ চিহ্নটো ৰাজমুকুট এয়া মুকুট কোন মানে কি এই যিটোৱে মানুহক পোষ্ট কৰে সেইটো দিয়ে সমাজ কেনেকৈ খাব আপুনি যে কুমুদ ল'লে কি খাবা চাওক ৰাইজ খাবলৈ কোনো নিৰ্দিষ্ট জেগা নালাগে কিন্তু খোৱাৰ পিছত কামটো কৰিবলৈহে নিৰ্দিষ্ট জেগা লাগে কথাটো বুজি পাইছে নেকি গতিকে সকলোৰে ঘৰৰ সুবিধা হিচাপে মই এটা লেট্ৰিন দিম পৃথিৱীত আৰু বেলেগ একো চিহ্ন নাছিল ই কুমুদটোকে বিচাৰি পেলাই তই মোক ৰক্ষা কৰিবলৈ চাধা মাথিক মহৰি দিব পৰা নাই মোৰ টকা পইচা নাই কিন্তু যিবিলাক মই সমাজ সেৱা কৰিম টকা পইচা নাথাকিলে ইলেকশ্যন নহয় টকা পইচা থাকিবই লাগিব টকা পইচা থাকিলেহে ইলেকশ্যন হ'ব কি হ'ল হাকিম আলী মণ্ডল কি কৰিব আজিকালি সমাজত যাৰ টকা পইচা নাই কিন্তু সদায় পিছতে থাকিব লাগিব গতিকে আপোনালোকে যিকোনো দুৰ্নীতি কৰি পইচা কামাওক আৰু এনেদৰে ইলেকশ্যন জিকি ৰাজ্য দখল কৰক এতিয়া আমাৰ প্ৰশ্ন দুটা দলৰ প্ৰাৰ্থী হয়নে নহয় হয় কোন দলৰ এতিয়া দুইজন প্ৰাৰ্থী কোন দলৰ আমি কংগ্ৰেছ আৰু দলৰ কংগ্ৰেছ এইফালে আমি নিৰ্দলীয়া নিৰ্দলীয়া এতিয়া কি হ'ব কি খেলিব আহিছা ইয়াতে পঞ্চায়ত নিৰ্বাচনৰ অসমীয়াটো কি নিৰ্বাচনৰ ইংৰাজী কি ইলেকশ্যন ঠিক আছে সেইফালে প্ৰশ্ন কৰিব প্ৰশ্নটো সুধি লোৱা মানে কি হ'ল বস্তুটো যিটো উপস্থাপন কৰা হৈছে উপস্থাপন কি নিৰ্বাচনী প্ৰচাৰ তুমি কি নিৰ্দলীয় তুমি কি ৰানিং এমএলএ নেকি নহয় ৰানিং এমএলএ নহ'লে নহয় পিএছও দিছে আজিকালি বহুত উৎপাত যে চৰকাৰৰ পৰা দিছে ন পিএছও দিছে মোক আবেদন কৰাৰ কাৰণে
আৰু এইটো কোন দল তেওঁ বাংলাদেশী এই এই যে বাংলাদেশী পাইছে স্যার আমাৰ দল বুলি একো নাই অলপ পইচা পাতি আছিলে মানুহ চানুহ গোটাই কিনে ইলেকশ্যন খেলিম বুলি ভাবিছিলোঁ আৰু সেয়াই বাকী একো নাই আৰু এনেকুৱা শিক্ষা বাকীও নাই এই আৰু ৰাইজৰ সেৱা কৰিম বুলি ভাবিছোঁ কোন দলৰ বুলি কথা কোন দল এনে মই আপোনাৰ কংগ্ৰেছকে ভোট দিছিলোঁ এনে মোৰ আপোনাৰ চিনটো হৈছে কুমুদ ঠিক আছে নাই আমি অলপ অসুবিধাই পৰিছোঁ এইটো কাৰণতে যে আপোনালোক দুইটা দলৰ এটা হ'ল নিৰ্দলীয় আৰু এটা হ'ল কংগ্ৰেছৰ কিন্তু দেখা যায় যে আপোনাৰ নিৰ্বাচনৰ প্ৰচাৰত এখন মঞ্চত এটা দলেহে প্ৰথম নিৰ্বাচনী চলায় তাৰপিছত পৰ্যায়ক্ৰমে আন দলেও তাত নিৰ্বাচনী চলায় কিন্তু আপোনালোকে যে দুইটা দলে একেলগে কৰিলে সেইটোহে বুজি নাপালোঁ কাৰণটো কি মানে মঞ্চৰ প্ৰচাৰ নহয় এইটো গাঁৱৰ ভিতৰত প্ৰচাৰ হৈ আছে এইটো আমি ভাবি লৈছোঁ আৰু সেইফালৰ পৰা সেইটো দল আহিছে আমাৰ ইফালৰ পৰা এইটো দল আহিছে আৰু সেইটোৰে সংঘৰ্ষ হৈছে আৰু কথা বিতৰ্ক অলপ কিবা কিবি হৈছে মঞ্চত এইটো কোনো ধৰণৰ মঞ্চত মানে আমি এইটো মানে সেইটো এনে ইয়াৰ কাৰণে কোৱা হৈছে কিন্তু এনে আমি ভাবা মতে এই বস্তুটো এখন গাঁৱৰ ভিতৰত প্ৰচাৰ হৈ আছে আপোনালোকৰ নিজা নিজা দলটোত ইছ্যু আছে নহয় জানো হয় আপোনালোকৰ এটা ইছ্যু আছে এখেতসকলৰ এটা ইছ্যু আছে হয় গতিকে আপোনালোকে নিজা নিজা ইছ্যুক লৈ পেলাই আপোনালোকে প্ৰচাৰ কাৰ্য চলাই আছে হয় গতিকে আপোনালোকে যেতিয়া মই আগতেও ক'লোঁ যে দুয়োটা দলে যদি একেলগে এটা মঞ্চত যদি প্ৰচাৰ চলায় তেতিয়া তাততো সংঘৰ্ষ হোৱাৰ সম্ভাৱনাই প্ৰকট হয় আপোনালোকে মানে আমি গম নাপাওঁ যে তেওঁলোকে আহিব আমি আমাৰ প্ৰচাৰ কৰিব আহি আছিলোঁ তেওঁলোকে বাটতে লগ পালোঁ কাৰণ দুয়োটা দলে একেলগে আহিল আৰু একেলগে নহয় আমি পিছত আহিছোঁ তেওঁলোকে আগে আগে গৈ আছে গমেই নাপাওঁ হয় 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 আপোনালোক ক'ত প্ৰচাৰ চলাই আছে আমি শান্তিপুৰ গাঁও শান্তিপুৰ গাঁও আপোনালোকে ভোটাৰক আকৰ্ষণ কৰিব পাৰিছেনে আপোনালোকৰ ইছ্যুবিলাক লৈ পেলাই নাজানো আৰু এই কুমুটৰ ছবি লৈ কিনে ইলেকশ্যন খেলিছে কি পায় কি নাপায় কোনে ভোট দিয়ে হয় কিন্তু দেখা গৈছে যে আপোনালোকে যিটো নিৰ্বাচন চলাইছে আপোনাৰ শান্তিপুৰ গাঁৱত ইয়াত আপোনাৰ যিবিলাক ভোটাৰ আছে ভোটাৰবিলাকক আপোনালোকে প্ৰভাৱিত কৰিব পাৰিছেনে ভোটাৰবিলাকৰ পৰা আপোনালোকে কিবা আপুনি জয় হয় বুলি কিবা ছিগনেল পাইছে জানো সেইটো এতিয়া ৰাইজেহে ক'ব আৰু আমি কি ক'ম সেইটোতো আমাৰ হাতত নাই এতিয়া আমি প্ৰচাৰ কৰিব লাগে প্ৰচাৰ কৰিম যিমান পাৰোঁ সিমান কষ্ট কৰিম বাকী ৰাইজৰ যাৰ ইচ্ছা যদি বিচাৰে তেখেত জিকিব তেনেহ'লে তেখেতক ভোট দিয়ক যদি ভাবিছে যে কুমুদ লেট্ৰিন বনাব লাগে সকলোৱে হাত দিয়ক ভোট দিয়ক কুমুদ পাক্কা আছে বেতনতো ইমান আপোনালোকে গেৰাণ্টি দিব নোৱাৰে মোৰ নিৰ্বাচন খেলাত যে যিমান গেৰাণ্টি দিব পাৰিব কথাটো এইটোৱে কৈছোঁ মই নিৰ্দলীয় পাৰ্টীক প্ৰশ্ন কৰিব খুজিছোঁ আপোনালোকে নিৰ্দলীয় হৈ খেলিছে নহয় জানো হেল্ল' হয় আপোনালোক নিৰ্দলীয় হৈ খেলিছে মানে আপোনালোকে নিশ্চয় কোনোবা এটা দলক ছাপোৰ্ট কৰিব লাগিব প্ৰথম নিৰ্বাচনটো খেলি চাইছোঁ কি হয় যিটো দলক আপোনালোকে ছাপোৰ্ট কৰিব সেই দলটো জয়ী হ'ব বুলি আপোনালোকে নিশ্চিত নে সেই দলটো এতিয়া ক'ব নোৱাৰি ইলেকশ্যনৰ আগত কেনেকে ক'ব পাৰিব কেনেকে ক'ব পাৰিব থাকিবালি মণ্ডল নগেন কলিতা নহয় থাকিবালি মণ্ডল নগেন কলিতা ইলেকশ্যন চাই আকৌ ঘৰলৈ আহিলোঁ ঘৰলৈ আহি চাহ বনাই আকৌ এবাৰ চাদৰ মেখেলা পিন্ধি বিহু ফাংচনলৈ গ'লোঁ গৈ দেখোঁ যে মাইনাহঁতে নাচি আছে কিন্তু আপোনালোকক গানটো শুনাব নোৱাৰিম কাৰণ কপিৰাইট ইছ্যু হ'ব পাৰে
আমাৰ আমন্ত্ৰিত গায়ক আহিল অৰণ্যম দুৱাৰা আৰু ভাৰণ্য কাশ্যপ। এই গানটো আপোনালোকে উপভোগ কৰক আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।